আগষ্ট মাহত কোন 5 ৰাশিৰ ভাগ্য উজ্জ্বল হ'ব? নমস্কাৰ বন্ধু বান্ধৱীসকল, আগষ্ট মাহ কিছুমান ৰাশিৰ বাবে বিশেষ শুভ সময় হ'ব। জ্যোতিষী বিশ্বাস বা জ্যোতিষী গণনাত দেখা গৈছে কিছুমান মানুহ নতুন সুযোগ পাব আৰু কিছুমানৰ আৰ্থিক অৱস্থা উন্নতি হ'ব আৰু কিছুমানৰ বহুদিনীয়া কাম সম্পূৰ্ণ হ'ব। আজি ভিডিঅ'টো মই ক'ম এই 5 ৰাশিৰ বিষয়ে, যিসকলৰ বাবে আগষ্ট মাহ শুভ হ'ব বুলি জ্যোতিষী গণনাত পোৱা গৈছে। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ 1 নম্বৰ ৰাশিটোৰ বাবে এই সময়খিনি বিশেষ গুৰুত্বপূৰ্ণ হ'ব। 5 নম্বৰত আছে মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ বাবে নতুন যোগাযোগ আৰু নতুন সুযোগ আহিব। কৰ্মক্ষেত্ৰত ভাল খবৰ লাভ কৰিব পাৰিব। বহুদিন ধৰি ৰৈ থকা কাম আগবাঢ়িব। এতিয়া মই ক'ব বিচাৰিছোঁ 4 নম্বৰ ৰাশিটো, সিংহ ৰাশি। সিংহ ৰাশিৰ লোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল থাকিব। সামাজিক সন্মান লাভৰ সম্ভাৱনাও দেখা গৈছে। এতিয়া মই ক'ব বিচাৰিছোঁ 3 নম্বৰ ৰাশি, তুলা ৰাশি। তুলা ৰাশিৰ বাবে আগষ্ট মাহৰ আৰ্থিক দিশত কিছুমান ভাল সুযোগ আহিব। পুৰণি সমস্যাৰ সমাধানৰ পথ ওলাব। 2 নম্বৰ ৰাশিটো ক'ব বিচাৰিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ লোকৰ বাবে ভ্ৰমণ, শিক্ষা, কেৰিয়াৰৰ ক্ষেত্ৰত শুভ ফল পোৱাৰ সম্ভাৱনা দেখা গৈছে। নতুন পৰিকল্পনা সফলতা লাভ কৰিব পাৰিব। এতিয়া ক'ব বিচাৰিছোঁ 1 নম্বৰ ৰাশিটো বৃষ ৰাশি। আগষ্ট মাহত বৃষ ৰাশিৰ লোকৰ বাবে বিশেষ শুভ সময় আৰম্ভ হ'ব বুলি জ্যোতিষী গণনাত পোৱা গৈছে। কৰ্মক্ষেত্ৰ, ব্যৱসায়, আৰ্থিক বিষয়ত ভাল ফল লাভ কৰাৰ সম্ভাৱনাও দেখা গৈছে। তথাপিও কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব। বিশেষ কথা বন্ধু বান্ধৱীসকল, সদায় মনত ৰাখিব, ৰাশিফল সদায় সম্ভাৱনাৰ কথা কয়। সফলতাৰ মূল চাবিকাঠি হৈছে আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ধৈৰ্য। যদি আপুনি নিজৰ জন্মকুণ্ডলী অনুসৰি ব্যক্তিগত ৰাশিফল জানিব বিচাৰে, তেন্তে আপোনাৰ জন্ম তাৰিখ লগতে জন্ম সময় আৰু জন্মস্থান ইনবক্সত পঠিয়াব পাৰে। মই কুণ্ডলী চাই জ্যোতিষী মত অনুসৰি সাম্ভাৱ্য বিশ্লেষণ আগবঢ়াম। আপোনাৰ ৰাশি কি কমেণ্টত লিখিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ফ'ল' কৰিব পাহৰি নাযাব। ধন্যবাদ সকলোকে।